দেওবাৰৰ দিনটোত পুনৰ ঈশ্বৰৰ পুত্ৰৰ ৰেকৰ্ড নিশা হাজাৰ হাজাৰ লোকৰ কণ্ঠ গগন কপাই বাজি উঠিছে মায়াবীৰ সুৰ। এফালে ঈশ্বৰ পুত্ৰৰ আত্মাৰ শান্তিৰ বাবে চাকি বন্তি জ্বলাই প্ৰাৰ্থনা দোৱা, আনফালে জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচাৰি প্ৰতিবাদ। কেতিয়াও নভবা নেদেখা দৃশ্য দেখুৱাইছে জুবিন অনুৰাগীয়ে। একে ঠাইতে হিন্দুৱে চাকি বন্তি জ্বলাইছে আৰু মুছলমানে দুই হাত তুলি আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিছে। যিটো সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলিমৰ ৰাজনীতি কৰিছে, সেইটো সময়ত জুবিন অনুৰাগীয়ে হিন্দু মুছলিম এক হৈ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। মুখ্যমন্ত্ৰী মহোদয়, এইটো সময়ত হিন্দু মুছলিমৰ ৰাজনীতি নকৰি জুবিন হত্যাৰ ন্যায় দিয়ক। আমাক মিঠাতেল নালাগে, আমাক ন্যায় লাগে। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে জাষ্টিছ ফৰ জুবিন লিখি ভিডিঅ'টো শ্বেয়াৰ কৰক। খেতি কৰিম খেতি কৰিম মিঠাতেল নালাগে মিঠাতেল নালাগে লাগিব নেকি প্ৰত্যেকজন মানুহক উচিত শাস্তি আইনে দিব লাগিব।